এভৰিৱান, কি খবৰ? আৰু পুৰা আজি ভিডিঅ'টো পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এটা ধুনীয়া আজি ৰেচিপি বনাম, সেইটো আপোনালোকো দেখুৱাম। আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। আৰু এইকেইটা পুৰা আলুকেইটা মানে এইকেইটা ধুই লওঁ। আৰু এইফালে ডিমখিনিও আনি থোৱা আছিলে, পলিথিনৰ পৰা খোলাই নাই, যেনেকৈ আনি থোৱা আছে তেনেকৈয়ে থৈ দিয়া আছে। এতিয়া ডিমকেইটাও পুৰা ধুনীয়াকৈ এটা এটাকৈ ধুই মেলি দি দিম। আৰু ডিমখিনি ধুই মেলি পুৰা ইয়াত পানী চানী একদম উতলিবৰ কাৰণে দি দিলোঁ কুকাৰত। বেছি পানী দিয়া নাই, অলপ দিছোঁ, যিহেতু বেছি হুইচেল মাৰিব নালাগে, 2-3টা মাৰিলে হ'ব। আৰু পুৰা কুকাৰৰ এইফালে ঢাকন মাৰি দিলোঁ আৰু গেছটো পুৰা টিককৈ জ্বলাই দিলোঁ। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব দেই, তেতিয়া গম পাব কেনেকৈ বনালোঁ ন। আৰু ভাল হৈছে নাই সেইটো ক'ব দেই লাষ্টত কমেণ্ট কৰি। আৰু পূৰা হুইচেল মাৰি হৈ গ'ল। হুইচেল মাৰি হোৱাৰ পিছত এইখিনি ডিমখিনিও এটা এটাকৈ বাকলি গুচাই ল'লোঁ। আৰু মোক আজি হেল্প কৰা মানুহ কোনো নাই, মা কাম কৰি আছে, ভণ্টি ভাইটি পঢ়ি আছে। আৰু পাপাই যিহেতু মোক বনাবলৈ দায়িত্ব দিলেই, সেইটো কাৰণে ভাবিলোঁ অলপ ভালকৈ বনাওঁ, যিহেতু দায়িত্বটো দিছে। নহ'লে বেয়াকৈ বনালে আকৌ ক'ব নহয় ভালকৈ বনাব নাজানিলি বুলি, সেইটো কাৰণে। আৰু পূৰা ডিমৰ বাকলি গোটেইখিনি গুচাই হৈ গ'ল। আৰু আলু যিহেতু দি দিছিলোঁ 3-4 আলুখিনি পূৰা গুচাই মেলি ল'লোঁ। আৰু এয়া চাওক গোটেইখিনি গুচাই মেলি হৈ গ'ল। আৰু যি নিমখ হালধি সোমাবলৈ কাৰণে, মছলা সোমাবলৈ কাৰণে তাত অকণমান সৰু সৰুকৈ কাটি দিছোঁ মাজতে, নহ'লে নিমখ হালধিটো নোসোমাই, এনেকৈ কাটি দিলে সোমাই। তাৰপৰা আলুখিনিও ধুনীয়াকৈ 4-4 কৰি ল'লোঁ ডাঙৰ। আৰু এইফালে কেৰাহী পাতি দিলোঁ। কেৰাহী পাতাৰ পিছত গৰম হৈ গ'ল, তাত দি দিলোঁ ৰেড চিলি, কাৰণ ডিমকেইটা প্ৰথমতে ভাজি ল'ব লাগিব, সেইটো কাৰণে পূৰা তাত ৰেড চিলি, তাৰপৰা দি দিলোঁ নিমখ। আৰু এতিয়া দি দিম তাত ডিমকেইটা, কাৰণ অকণমান ৰঙা হ'লে ডিমকেইটা খাবলৈ ভাল লাগে, নহ'লে ৰঙা নহ'লে মানে খাবলৈ মানে দেখিবলৈ বেয়া লাগে, সেইটো কাৰণে। আৰু ইয়াত পূৰা ডিমকেইটা দি দিলোঁ। আৰু একেখিনি তেলতে তাত দি দিলোঁ তেজপাত, শুকান জলকীয়া কেইটামান, আৰু সেইকেইটা অকণমান টাইম লৰাই দিলোঁ। আৰু এই আদা ৰচুন খুন্দি থোৱা আছিলে, সেই আদা ৰচুনৰ পেষ্টটো পূৰা অকণমান দি দিলোঁ। আৰু এয়া একেবাৰে লাষ্টত দি দিছোঁ পিঁয়াজ। আৰু এইখিনি এনেকৈয়ে বহুত টাইম লৰাই থাকিব লাগিব, কমেও 5 মিনিটমান। অকণো লাগি ধৰিব দিব নালাগিব, অকণমান লাগি ধৰা নিচিনা হৈ গৈছে মই, কাৰণ অকণমান ইফালে গৈছিলোঁ। আৰু পূৰা এনেকৈ ভাজিব, এনেকৈ ভজা হোৱাৰ পিছত তাত দি দিব মই গৰম পানী কৰি থৈছিলোঁ। আৰু পূৰা গৰম পানী দি দিলোঁ। আৰু এয়া দেখিছেনে, পূৰা পানীখিনি অকণমান উতলিব দিব। তাত যিখিনি আলু কাটি থৈছিলোঁ অকণমান জোখকৈ, সেই আলুখিনি এড কৰি দিলোঁ। আৰু আলুখিনিৰ লগতে ডিমখিনিও ইয়াত এতিয়া দি দিম। আৰু পূৰা দি পিনে এবাৰ লৰাই দিছোঁ। আৰু একদম বহুত লৰাই থাকিব লাগিব, আপোনালোকে কেৰাহীত মানে অকণো লাগি থাকিব নিদিব। আৰু এইফালে দি দিলোঁ পূৰা ডিমকেইটা। আৰু অকণমান দেৰি পিছত এয়া চাওকচোন কি ধুনীয়া লাগিছে, শাকখিনি দেখিবলৈ একদম উতলি আছে। আমাৰ ঘৰত যিহেতু মানুহ 5টা, আৰু শাকখিনি যদি ভাল হয়, অকণমান শাকে বহুত ভাত খাই দিব পৰা যায়। আশা থাকিল আপোনালোকেও এই ৰেচিপিটো কৰি চাব, কাৰণ বহুত উজু হয় আৰু বহুত সোনকালে হৈ যায়। ভিডিঅ'টো ইমানেই আছিলে, চাই যদি ভালে